নমস্কাৰ, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ এই ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ কিছুমান ইম্পৰ্টেণ্ট কথা আৰু কেনেকৈ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেয়া দেখুওৱা হৈছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, যাতে সকলো কথা আপোনালোকে খৰচি মাৰি জানিব পাৰে। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা অৰ্থাৎ PMMBY বেনিফিচিয়াৰী হ'বলৈ হ'লে প্ৰেগনেণ্ট বা লেক্টেটিং মহিলাগৰাকী 18 বছৰ 7 মাহ আৰু 55 বছৰৰ ভিতৰত হ'ব লাগিব। তদুপৰি মহিলাগৰাকীৰ LMP ডেটৰ সময়ত বয়স 18 বছৰ হ'ব লাগিব। তেতিয়াহে প্ৰেগনেণ্ট মহিলাগৰাকী বা লেক্টেটিং মহিলাগৰাকী PMMBY বেনিফিচিয়াৰী হিচাপে ৰেজিষ্টাৰ কৰিব পাৰিব। তাৰপিছত এই PMMBY বেনিফিচিয়াৰী হ'বলৈ হ'লে মহিলাগৰাকী মানে প্ৰেগনেণ্ট ওমেন আৰু লেক্টেটিং মহিলাসকল কোনো কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ স্থায়ী এমপ্লয়ী হ'ব নোৱাৰিব। যদি স্থায়ী এমপ্লয়ী হয় তেনেহ'লে তেওঁলোকে এই আঁচনিৰ বেনিফিট লাভ কৰিব নোৱাৰিব। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা অৰ্থাৎ PMMBY প্ৰথম শিশুৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰথম জীৱিত শিশুৰ ক্ষেত্ৰত বেনিফিচিয়াৰীগৰাকীক 5,000 টকা আৰু ছেকেণ্ড গাৰ্ল চাইল্ডৰ ক্ষেত্ৰত 6,000 টকা দিয়া হয়। এই প্ৰথম 5,000 টকাটো দুটা ইনষ্টলমেণ্টত দিয়া হয়। প্ৰথমে 3,000 টকা আৰু দ্বিতীয়তে 2,000 টকা দিয়া হয়। এই প্ৰথম 3,000 টকা লাভ কৰিবলৈ হ'লে প্ৰেগনেণ্ট মহিলাগৰাকীয়ে প্ৰেগনেঞ্চিৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু দুটা এণ্টিনেটেল চেকআপ 6 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগিব। তাৰপিছতহে এই 3,000 টকা তেওঁলোকে লাভ কৰিব। তাৰপিছত পেণ্ডিং থকা এই 2,000 টকা মানে 5,000 টকাৰ ভিতৰত এই যি পেণ্ডিং 2,000 টকা আছিলে, এই 2,000 টকাটো শিশুটো জন্ম হোৱাৰ পাছত আৰু 14 সপ্তাহৰ ভিতৰত যি শিশুৰ ইমিউনাইজেশ্যন কমপ্লিট কৰিব লাগে, সেয়া কমপ্লিট কৰিলেহে এই 2,000 টকাটো লাভ কৰিব। আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে MCP কাৰ্ডখনৰ বেক ছাইডত এই যি ইমিউনাইজেশ্যনৰ প্ৰচেছ আছে, সেই ইমিউনাইজেশ্যন প্ৰচেছকেইটা 14 উইকৰ ভিতৰত কমপ্লিট কৰিলেহে এই 2,000 টকাটো লাভ কৰিব। আৰু এই 6,000 টকাটো ডাইৰেক্ট বেনিফিচিয়াৰীৰ একাউণ্টত অৰ্থাৎ বেনিফিচিয়াৰীগৰাকী যদি কন্যা সন্তান জন্ম দিয়ে তেনেহ'লে ওৱান টাইম এই 6,000 টকা লাভ কৰিব। এতিয়া এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বেনিফিট লাভ কৰিবলৈ হ'লে এই 10টা ডকুমেণ্ট ইয়াত উল্লেখ কৰা হৈছে। এই 10টা ডকুমেণ্টছৰ ভিতৰত যিকোনো এখন ডকুমেণ্টছ বেনিফিচিয়াৰীৰ অনলাইন ৰেজিষ্টাৰ কৰোঁতেনে আপোনালোকে আপলোড কৰিব লাগিব। এই ডকুমেণ্টছবিলাক হৈছে SC বা ST কাষ্ট চাৰ্টিফিকেট, বিকলাংগসকলৰ বিকলাংগ চাৰ্টিফিকেট য'ত 40% ডিজেবিলিটি উল্লেখ কৰা থাকিব লাগিব, BPL ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, শ্ৰম কাৰ্ড, তাৰপিছত কিষাণ সন্মান নিধি, জব কাৰ্ড, ইনকাম চাৰ্টিফিকেট য'ত বছৰেকীয়া ইনকাম 8 লাখ টকাৰ তলত হ'ব লাগিব, প্ৰেগনেণ্ট আৰু লেক্টেটিং অংগনবাদী ৱৰ্কাৰ, হেল্পাৰ, আশা কৰ্মী ডিপাৰ্টমেণ্টৰ লেটাৰত উল্লেখ কৰা থাকিব লাগিব, ৰেচন কাৰ্ড মহিলাৰ নামত ৰেচন কাৰ্ড থাকিলে। এই যি 10টা ডকুমেণ্টছ আছে, এই 10টা ডকুমেণ্টছৰ ভিতৰত মাত্ৰ এখন ডকুমেণ্টছ বেনিফিচিয়াৰী থাকিব লাগিব আৰু সেই এখন ডকুমেণ্টছ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে আপলোড কৰিব লাগিব।
এতিয়া অংগনবাদী ৱৰ্কাৰ বা আশা কৰ্মীসকলে PMMVY বেনিফিচিয়াৰী যে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিলে তেখেতসকলক ইনচেণ্টিভ হিচাপে 250 টকা দিয়া হ'ব। এই 250 টকাটো প্ৰথম সন্তানৰ ক্ষেত্ৰত প্ৰথমে যেতিয়া 150 টকা পাব আৰু যেতিয়া দ্বিতীয় ইনষ্টলমেণ্ট 2000 টকাটো পাব তেতিয়া 100 টকা পাব। মানে প্ৰথম ইনষ্টলমেণ্টৰ যেতিয়া 3000 টকা বেনিফিচিয়াৰী একাউণ্টত সোমাব তেতিয়া অংগনবাদী ৱৰ্কাৰ বা আশা কৰ্মীগৰাকীয়ে 150 টকা পাব। আৰু যেতিয়া পেণ্ডিং থকা সেই 2000 টকা মানে 5000 টকাৰ ভিতৰত 2000 টকাটো যেতিয়া বেনিফিচিয়াৰী একাউণ্টত সোমাব তেতিয়া 100 টকা পাব। মানে টোটেল 250 টকা প্ৰথম সন্তানৰ ক্ষেত্ৰত অংগনবাদী ৱৰ্কাৰ বা আশা কৰ্মীসকলে ইনচেণ্টিভ হিচাপে লাভ কৰিব। তাৰপিছত ইয়াতে দ্বিতীয় গাৰ্ল চাইল্ডৰ ক্ষেত্ৰত 250 টকা অংগনবাদী ৱৰ্কাৰ বা আশা কৰ্মীয়ে লাভ কৰিব। এয়া অংগনবাদী ৱৰ্কাৰ আৰু আশা কৰ্মীৰ একাউণ্টত ট্ৰেন্সফাৰ কৰা হ'ব। এতিয়া মই আপোনালোকক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বেনিফিচিয়াৰী কেনেকৈ অনলাইন ৰেজিষ্টাৰ কৰিব লাগে সেয়া দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ইয়াত যে দেখিছে এই ৱেবছাইটটো, এইটো গুগল ক্ৰমত গৈ এইটো লিখি দিব। গুগল ক্ৰমত লিখাৰ পিছত ইয়াতে যে দেখিছে এই লগইন, ইয়াত লগইনত চুই দিব। লগইনত চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াতে ইউজাৰ আই ডি, আপোনালোকৰ অংগনবাদী চেণ্টাৰ যি ইউজাৰ আই ডি আছে অৰ্থাৎ ANG এনেকৈ যে আৰম্ভ আছে অংগনবাদী চেণ্টাৰ কোডটো, সেইটো ইয়াতে লিখি দিব। তাৰপিছত এই কোডটো ANG লিখাৰ পিছত ইয়াতে পাছৱৰ্ডটো লিখিব। পাছৱৰ্ডটো লিখাৰ পিছত ইয়াতে এই সংখ্যাকেইটা যে দেখিছে এইকেইটা চেম ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰাৰ পিছত ইয়াতে লগইন কৰি দিব। লগইন কৰাৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত আপোনালোকে ইয়াতে ভেৰিফাইড চুই দিব। ভেৰিফাইড চুই দিয়াৰ পিছত আপোনালোকৰ যি মোবাইল নম্বৰ ইয়াতে ৰেজিষ্টাৰ কৰি থৈছিলে মোবাইল নাম্বাৰলৈ এটা OTP যাব। এই OTPটো ইয়াতে এণ্ট্ৰি কৰি পেলাই ভেলিডেট কৰি দিব। ভেলিডেট কৰাৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ যদি আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰ বা নেম এইখিনি ইয়াতে এণ্ট্ৰি কৰা নাই তেতিয়াহ'লে প্ৰথমে আপোনালোকে ইয়াতে এই বক্সটো যে আছে বক্সটোত চুই দিব। চুই পেলাই ইয়াতে আধাৰ কাৰ্ডৰ মতে নামটো, আধাৰ কাৰ্ডৰ সংখ্যা আৰু ডেট অফ এটাচমেণ্ট অফ FF মানে ফিল্ড ফাংচনাৰী ইয়াতে লিখি দিব। লিখাৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে যাব বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন। বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনত যোৱাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পালে এই বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে পাৰ্চনেল ডিটেইলছ লিখিব লাগিব। পাৰ্চনেল ডিটেইলছত ইয়াতে প্ৰথমতে আছে ইজ বেনিফিচিয়াৰী এণ্ড এমপ্লয়ী চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট অৰ PSU। গতিকে ইয়াত যে নো আছে আপোনালোকে ইয়াতে নোট চুই দিব। নোট চুই দিয়াৰ পিছত ইয়াত প্ৰথম শিশুৰ ক্ষেত্ৰত ইয়াত এপ্লাইং ফৰ, গতিকে প্ৰথম শিশুৰ ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট চাইল্ড ইয়াত চুই দিলে। ফাৰ্ষ্ট চাইল্ডৰ পিছত ইয়াতে নাম্বাৰ অফ লিভিং চাইল্ড ইয়াতে 0 লিখি দিব। যদি শিশুটো জন্ম হোৱা নাই বা প্ৰথমবাৰ কাৰণে ৰেজিষ্টাৰ কৰিছে তেতিয়া আপোনালোকে ইয়াতে 0 লিখি দিব। 0 লিখাৰ পিছত ডাজ দ্য বেনিফিচিয়াৰী হেভ আধাৰ কাৰ্ড ইয়াতে য়েছ লিখি দিব। য়েছ লিখাৰ পিছত এই যে বক্সটো দেখিছে এই বক্সটোত চুই দিব। চুই দিয়াৰ পিছত ইয়াতে নামটো আধাৰ কাৰ্ডৰ মতে লিখিব। আধাৰ কাৰ্ডৰ মতে নামটো লিখাৰ পিছত ইয়াতে আধাৰ নম্বৰ লিখি দিব। আধাৰ কাৰ্ডত থকা ডেট অফ বাৰ্থটো ইয়াত লিখি দিব। তাৰপিছত ইয়াতে অট'মেটিকেলি বয়সটো আহি যাব। তাৰপিছত ইয়াতে কেটেগৰী SC, ST বা আদাৰ আছে, গতিকে SC, ST হ'লে চিলেক্ট কৰি দিব যিকোনো এটা, আৰু আদাৰ মানে OBC জেনেৰেল হ'লে আদাৰ চিলেক্ট কৰিব। তাৰপিছত মোবাইল নম্বৰ ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পাছত ইয়াতে মোবাইল নাম্বাৰটো কাৰ হয় সেইটো সুধিছে। চেল্ফ হ'ব, হাজবেণ্ড আছে, ৱাইফ আছে,
তেনেকৈ যেতিয়া চেল্ফ হ'লে মানে বেনিফিচিয়াৰীগৰাকীৰ নিজৰ, গতিকে ইয়াতে আপোনালোকে কাৰ হাতত মোবাইল নম্বৰ থাকে সেইটো ইয়াতে চিলেক্ট কৰি দিব, ইয়াতে অপশ্যন থাকে। তাৰপিছত ইয়াত দেখিছেনে, ইয়াতে ইলিজিবিলিটি প্ৰুফ, ইয়াতে যিটো ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব সেইটো ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত এই ইলিজিবিলিটি প্ৰুফৰ ডকুমেণ্টছত যিটো চিৰিয়েল নাম্বাৰ আছে সেই আইডেণ্টিটি নম্বৰটো ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত ইয়াতে আপলোড ফাইল মানে সেই ডকুমেণ্টছটো ইয়াতে আপলোড কৰিব লাগিব, ডকুমেণ্টছটো ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত আছে MCP কাৰ্ড ডিটেইলছ। MCP কাৰ্ডখন আপোনালোকে অনলাইন যেতিয়া ৰেজিষ্টাৰ কৰিব তেতিয়া সেইখন আপোনালোকে হাতত লৈ ল'ব, লৈ পেলাই MCP কাৰ্ডখনৰ যিখিনি তথ্য আছে সেইখিনি ইয়াতে লিখি দিব। ইয়াতে MCP কাৰ্ডৰ লিখা আছে MCP কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাত এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত LMP পিৰিয়ড ডেট, গতিকে এই তাত MCP কাৰ্ড থাকে সেইটো ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত MCP কাৰ্ডৰ কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল সেয়া থাকে MCP কাৰ্ডখন, সেইটো ইয়াত এণ্ট্ৰি কৰিব। তাৰপিছত আছে ANC ডেট, সেইটোও থাকে, সেইটো ইয়াত এণ্ট্ৰি কৰি দিব। তাৰপাছত যেতিয়া শিশু যেতিয়া জন্ম হোৱা নাই তেতিয়া এইটো গ্ৰে কালাৰ হৈ থাকে, এইটো ইয়াত আপোনালোকে এণ্ট্ৰি কৰিব নোৱাৰে। যদি শিশুটো জন্ম হোৱা নাই সুধিছে হেজ দ্য চাইল্ড বিন বৰ্ণ, যেতিয়া হোৱা নাই জন্ম হোৱা তেতিয়া ইয়াতে বৰ্ণত নোট লিখি দিব। তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ ইয়াতে আহিব, অহাৰ পিছত ইয়াতে এড্ৰেছটো লিখি দিব, ষ্টাৰ মাৰ্ক আছে, এড্ৰেছ লিখি দিব। এড্ৰেছ লিখাৰ পিছত ইয়াতে ভিলেজত ইয়াতে গাঁওবিলাক থাকি অংগনবাদী চেণ্টাৰটোৰ মানে গাঁওখন ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই ইয়াতে পিনক'ড লিখিব, পিনক'ড লিখি পেলাই ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনটো ইয়াতে হৈ যাব। তাৰপিছত যদি এইটো শিশুটো জন্ম নহ'লেহে, যদি শিশুটো জন্ম হয় তেনেহ'লে তাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো অকণমান বেলেগ, সেইটো মই এতিয়া ইয়াত দেখুৱাই দিছোঁ। এইখন যদি শিশুটো জন্ম হয় তেতিয়া আপোনালোকে ইয়াতে ফাৰ্ষ্ট চাইল্ড আৰু ইয়াতে নাম্বাৰ অফ লিভিং চাইল্ড 1 লিখিব লাগিব। বাকী প্ৰচেছখিনি মই অলপ আগত কৈছোঁৱেই, সেইখিনি সৈতে একেই হ'ব। আধাৰ কাৰ্ডৰ মতে এই ডিটেইলছখিনি ইয়াতে ভৰাই দিব। ভৰাই দিয়াৰ পাছত ইয়াতে খালি শিশুটো যেতিয়া জন্ম হয়, জন্ম হ'লে মই প্ৰথমতে কৈছিলোঁ যে 14 উইকৰ ভিতৰত যিটো ইমিউনাইজেশ্যনৰ ব্যৱস্থা আছে শিশুৰ, সেই ইমিউনাইজেশ্যনৰ ভেকচিনেশ্যন ডেটবিলাক ইয়াতে উল্লেখ কৰিব লাগিব। MCP কাৰ্ডখনৰ লাষ্টৰ ফালে অৰ্থাৎ মানে শেষৰ পৃষ্ঠাত এই ডিটেইলছখিনি থাকে, এই ডিটেইলছখিনি ইয়াতে এণ্ট্ৰি কৰি দিব লাগিব। এয়া শিশু জন্ম হওঁতে কি ভেকচিনেশ্যন দিয়া হৈছিলে, 6 সপ্তাহত কি দিয়া হৈছিল, 10 সপ্তাহত কি দিয়া হৈছিল, 14 সপ্তাহত কি দিয়া হৈছিলে, সেইখিনি ইয়াতে এণ্ট্ৰি কৰি দিব। আৰু এইবিলাকত চুই দিব, এই বক্সবিলাক যে আছে এই বক্সবিলাক এইবিলাকত চুই দিব, এই বক্সবিলাকত চুই দিব। এইখিনি জেণ্ডাৰ চাইল্ড মেল নে ফিমেল, যদি ল'ৰা হয় তেনেহ'লে মেল লিখিব, ছোৱালী হ'লে ফিমেল লিখিব। এইখিনি সুধিছে এভেইল বেনিফিট আণ্ডাৰ JSY, গতিকে ইয়াতে নো লিখি দিব। ইয়াত আছে ৱাজ ভেকচিনেশ্যন ৰেকৰ্ডেড অন MCP কাৰ্ড, য়েছ বুলি লিখিব, কাৰণ MCP কাৰ্ডত ভেকচিনেশ্যনৰ ৰেকৰ্ডটো থাকিলেহে আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব পাৰিব। তাৰপিছত সেই একেই এড্ৰেছটো লিখি দিব। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট যিখন জিলা হয় সেইটো আপোনাৰ ইয়াতে অট'মেটিকলি আহিয়ে যাব। ইয়াত লিখিব নোৱাৰে ষ্টেট, যিটো আপোনালোকে চিলেক্ট কৰিছিলে সেইটো ইয়াত অট'মেটিকলি আহি যাব, ইয়াত লিখিব নোৱাৰে। ব্লক যিটো আপোনাৰ ৰেজিষ্টাৰ হৈ আছে আপুনি নতুনকৈ আপোনালোকে লিখিব নোৱাৰে। ইয়াতে পিনক'ড যিটো পিনক'ড হয় বেনিফিচিয়াৰী সেইটো ইয়াতে এণ্ট্ৰি কৰি দিব। তাৰপিছত ইয়াতে ভিলেজ যিখন গাঁও হয়, ইয়াতে গাঁওবোৰ ওলাই বহুত গাঁও থাকে, গতিকে তাৰে এখন চিলেক্ট কৰিব। অংগনবাদী চেণ্টাৰ ইয়াতে এইবিলাক শ্ব' কৰিবই, কাৰণ আপোনাৰ নামত এইটো ৰেজিষ্টাৰ হৈ আছে। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিলেই আপোনালোকৰ এইটো ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। তাৰপিছত ইয়াতে যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত চাইল্ড বাৰ্থ আৰু ইমিউনাইজেশ্যন এইখিনি আপডেট দিব লাগিব। এইখিনি আপডেট দিবলৈ
ইয়াতে আপোনালোকে যাব পাৰে। যদি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কিন্তু ৰেজিষ্ট্ৰেশ্যনে কৈছে শিশুটো জন্ম তেতিয়া হোৱা নাছিল ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত, গতিকে এইখিনি আপডেট দিব লাগিব। আপডেট দিবলৈ হ'লে ইয়াতে যাব, ইয়াতে চাইল্ড বাৰ্থ এণ্ড ইমিউনাইজেশ্যন থাকে, ইয়াতে শ্ব' কৰিব, ইয়াতে আছে। ইয়াতে দেখাৰ পিছত এইখিনি মই কৈছোঁ, এইখিনি ইয়াতে এণ্ট্ৰি কৰি দিব। ইয়াতে এই বক্সবিলাক চুই দিব, চুই পেলাই ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিলেই বেনিফিচিয়াৰীগৰাকীয়ে মানে যিটো পইচা পাব লাগে সেয়া পাই যাব। এপ্ৰুভ কৰিব লাগিব, কিছুমান নিয়ম আছে, কিন্তু আপোনালোকৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া কাম সেইখিনি ইয়াতে হৈ যাব। গতিকে ভিডিঅ'টো চাই কেনেকৈ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই কথা আপোনালোকে নিশ্চয় গম পালে। ধন্যবাদ।